নমস্কাৰ সকলোকে আসাম জব টক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত টাইম এণ্ড ৱৰ্ক অৰ্থাৎ সময় আৰু কাৰ্যৰ পাৰ্ট 1 আলোচনা কৰিম। এই কুৱেশ্যন কেইটা আসাম পুলিচ ABUBৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। ইয়াৰে কিছুমান কুৱেশ্যন আগৰ এক্সামতো আহি গৈছে। চ' বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আমি আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল এয়ে এটা কাম 10 দিনত কৰে, বিয়ে এটা কাম 15 দিনত কৰে, তেন্তে দুয়ো লগ হৈ কামটো কিমান দিনত কৰিব? চোৱা এই কুৱেশ্যন কেইটা প্ৰথমতে মই একেবাৰে সহজ কুৱেশ্যন লৈছোঁ। তাৰপিছত পিছৰ কেইটা অলপ টান আছে। চ' প্ৰথমটো মই সহজৰ পৰা আৰম্ভ কৰিছোঁ। এটা কি কৈছে মানে এয়ে এটা কাম কিমান দিনত কৰে? 10 দিনত। তাৰপিছত বিয়ে কিমান দিনত কৰে? 15 দিনত। তো ইয়াৰ দুটা কি কৰিম, প্ৰথমতে LCM ল'ম। LCM কিমান হ'ব? চোৱা LCM এনেকৈ পাতি কিনে কৰিব দৰকাৰ নাই। মই ডাইৰেক্ট কৰি দিম। চোৱা কেনেকৈ কৰে ডাইৰেক্ট। এতিয়া চোৱা 15 দি 10ক ডাইৰেক্ট হৰণ নাযায়। তো কি কৰিবা, 10 আৰু 15 ডাঙৰ কোনটো আছে? 15। তো 15ৰ ভিতৰত ইয়াক কি আগতে 2 গুণ কৰি চাবা। তো 15 2 গুণ কৰিলে কিমান হ'ব? 30 হ'ব। তো 30ক তো 10 দি ডাইৰেক্ট হৰণ যায়। তো তেনেহ'লে ইয়াৰ LCM কিমান হ'ব? 30 হ'ব। তো LCM 30 ল'লা। এবাৰ 10 দি 30ক কেইবাৰ হৰণ কৰিব পাৰিম? 3 বাৰ। আৰু 15 দি 30ক কেইবাৰ যাব? 2 বাৰ। তো ওপৰত থাকিব কিমান? 30। আৰু তলত কিমান থাকিব? 3 যোগ 2। তো কিমান হ'ব? 5। তো 5 দি 30ক কেইবাৰ যাব? 6 বাৰ যাব। চ' ৰাইট এনচাৰ হ'ব অপশ্যন ডি। নিশ্চয় বুজি পাইছা। এটা নেক্সট কুৱেশ্যন কৰোঁ। কুৱেশ্যন নম্বৰ 2 কি কৈছে চোৱা, A, B আৰু C এটা কাম ক্ৰমে 10 দিন, 15 দিন আৰু 20 দিনত কৰে, তেন্তে তিনিওজন লগ হৈ কামটো কিমান দিনত কৰিব? চ' এইটো প্ৰায় আগৰ নিচিনাকৈ কি A কিমান দিনত কৰে বুলি কৈছে? 10 দিনত। তাৰপিছত B 15 দিন। তাৰপিছত C 20 দিন বুলি কৈছে। এই তিনিটাৰ কি ল'ম আগতে? LCM ল'ম। চ' LCM কি হ'ব? ডাঙৰ কি আছে? 20 আছে। 20ক আগতে 2 গুণ কৰি চাওঁ। কিমান হ'ব? 40 হ'ব। 40ক তো 15 দি হৰণ নাযায়। তেনেহ'লে আৰু আকৌ ডাবল আৰু 3 গুণ কৰি চোৱা। 20ক 3 গুণ কৰি কিমান হ'ব? 60 হ'ব। 60তো গোটেইকেইটা সংখ্যা দি হৰণ যায়। তো LCM কিমান হ'ব? 60 হ'ব। এবাৰ চোৱা 10 দি 60 কেইবাৰ যাব? 6 বাৰ। আৰু 15 দি 60ক 4 বাৰ। আৰু 20 দি 60ক 3 বাৰ। তো ওপৰত কিমান হ'ব? টোটেল কাম 60। আৰু তলত কিমান হ'ব? 6 যোগ 4 কিমান হ'ব? 10। 1 মিনিট। 6 যোগ 4 10, 13। তো এইখিনি কিমান হ'ব? ইমান দিন হ'ব। এতিয়া কাটাকাটি কৰিব নোৱাৰিম। যদি অপশ্যন থাকে তেনেহ'লে অপশ্যনত চাই কিনে মিলাই ল'বা। পইণ্ট যদি থাকে দশমিক দি দিয়া থাকে, দশমিক হৰণ কৰি লৈ ল'লে হ'ল। কিন্তু বেছিভাগত দশমিক দিয়া নাথাকে। চ' ৰাইট এনচাৰ হ'ব কিমান? ইমান। তো নেক্সট কুৱেশ্যন কৰোঁ। কুৱেশ্যন নম্বৰ 3 কি কৈছে চোৱা, A আৰু B এটা কাম 9 দিনত কৰে আৰু সেই কামটো C অকলে 18 দিনত কৰে, তেন্তে তিনিজন লগ হৈ কামটো কিমান দিনত কৰিব? কি কৈছে? A আৰু B বোলে। A আৰু B আৰু থাকিলে প্লাছ দিবা। কিমান দিনত কৰে? 9 দিনত। তাৰপিছত কি কৈছে? C অকলে কিমান দিনত কৰে বুলি কৈছে? 18 দিনত কৰে কৈছে। তো এই দুটা কি ল'ম? LCM ল'ম। LCM কিমান হ'ব চোৱা, 9 দি সৰুটো যদি ডাঙৰক ডাইৰেক্ট হৰণ যায়, 18ক ডাইৰেক্ট হৰণ যায়, তো কিমান হ'ব? LCM 18 হ'ব। তো ইয়াক 9 দি 18 কেইবাৰ যাব? 2 বাৰ। আৰু ইয়াক 1 বাৰ। চোৱা তাৰপিছত কি কৈছে? তিনিওজনে লগ হৈ কামটো কিমান দিনত কৰিব বুলি কৈছে? তো টোটেল কাম কিমান? 18। তো A আৰু B এদিনত কিমান কৰে? দুটা কাম কৰে। আৰু C এদিনত এটা কাম কৰে। তো 2 যোগ 1 কিমান হ'ব? 3। তো 3 দি 18 কেইবাৰ যাব? 6 বাৰ। কিমান হ'ব? 6 দিন। ইয়াৰ ৰাইট এনচাৰ হ'ব। নিশ্চয় বুজি পাইছা। এতিয়া নেক্সট কুৱেশ্যন কৰোঁ। কুৱেশ্যন নম্বৰ 4 ইয়াতে কি কৈছে? A আৰু B এটা কাম 6 দিনত কৰে, সেই কামটো B অকলে 18 দিনত কৰে, তেন্তে A অকলে কামটো কিমান দিনত কৰিব বুলি কৈছে? চোৱা কি কৈছে? A আৰু B 9 দিনত কৰে। তাৰপিছত কি কৈছে? B অকলে 18 দিনত কৈছে। B অকলে 18 দিনত। চৰি, এইটো A আৰু B কিমান দিন কৈছে? 6 দিন কৈছে দেই। তো ইয়াৰ LCM কিমান হ'ব? 6 দি 18 ডাইৰেক্ট হৰণ যায়। এইটো LCM কিমান হ'ব? 18 হ'ব। তো 6 দি 18 কেইবাৰ যাব? 3 বাৰ। আৰু ইয়াক 1 বাৰ। চোৱা এবাৰ টোটেল যিমান আছে ওপৰত 18 থাকিল, তলত কিমান বহিব? কি ওলাব দিছে চোৱা, A অকলে কামটো কিমান দিনত কৰিব কৈছে?
তো এ আৰু বি এদিনত কিমান কৰে 3টা কাম কৰে আৰু বি এদিনত কেইটা কাম কৰে এটা কাম কৰে তো এ কিমান কৰিব এই 3ৰ পৰা 1টো বিয়োগ কৰি দিলে হ'ল কিমান পাম 2টা কাম কৰিব তো 2 দি হৰণ কৰি দিলে হ'ল তো 2 দি 18 কেইবাৰ যাব 9 বাৰ যাব সো ৰাইট আনসাৰ হ'ব 9 দিন নিশ্চয় বুজি পাইছা এতিয়া নেক্সট কোৱেশ্চন কৰোঁ লাহে লাহে কোৱেশ্চন কেইটা অলপ টাফ হৈ আহি যাব কোৱেশ্চন নম্বৰ 5 টো চোৱা এটা কি কৈছে এ আৰু বি এটা কাম 10 দিনত কৰে আৰু সেই কামটো এ অকলে 30 দিনত কৰে তেন্তে বি অকলে কামটো কিমান দিনত কৰিব এইটো প্ৰায় আগৰ নিচিনাকৈ এ আৰু বি কৈছে 10 দিন তাৰপিছত কি কৈছে এ অকলে 30 দিন কৈছে 30 দিন এইটো এলচিএম কিমান হ'ব 10 দি 30 ডাইৰেক্ট হৰণ যায় 30 হ'ব এলচিএম তো 10 দি 30 কেইবাৰ হৰণ কৰিব পাৰিম 3 বাৰ 30 30 একবাৰ তো টোটাল কাম ওপৰত 30 ওলাবা কি দিছে চোৱা বি অকলে কামটো কিমান দিনত কৰিব কৈছে তো আগৰ নিচিনাকৈ এ আৰু বি এদিনত কিমান কৰে 3টা কাম আৰু এ অকলে এটা কাম কৰে তো 3 পৰা 1 বিয়োগ কৰি যা কিমান পাম 2 কাম কৰিব বি এদিনত কিমান কাম কৰে 2টা কাম তো 2 দি হৰণ কৰি দিলে হ'ল তো 30ক 2 দি হৰণ কৰিলে কিমান বাৰ যাব 15 বাৰ যাব সো ৰাইট আনসাৰ হ'ব অপশ্যন সি নিশ্চয় বুজি পাইছা একেবাৰে সহজ কৰি দি আছোঁ আৰু এই কুৱেশ্যন একেবাৰে আসাম পুলিচ এভিইউৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এতিয়া 6 নম্বৰটো চোৱা এ বি আৰু চি এটা কাম 15 দিনত কৰে এ আৰু বি সেই কামটো 25 দিনত কৰে তেন্তে চি অকলে কামটো কিমান দিনত কৰিব এতিয়া কি কৈছে তিনিওজন লগ হৈ কৰিছে কামটো এ বি যোগ চি তিনিজন লগ হৈছে কাৰণে যোগ দিছোঁ কিমান দিনত কৰে 15 দিনত নিশ্চয় বুজি পাইছা তাৰপিছত কি কৈছে এ আৰু বি 25 দিন এ আৰু বি কৈছে সেইকাৰণে এ প্লাছ বি 25 দিনত কৰে তেতিয়া আমি কি ওলাম এলচিএম ওলাম তো এলচিএম কেনেকৈ ওলাম আগৰ নিচিনাকৈ 25ৰ ডাবল কৰি দিয়া 2 গুণ কৰিলে কিমান হ'ব 50 হ'ব 50ক 15 দি হৰণ নাযায় তাৰপিছত আৰু 3 গুণ কৰি দিলে কিমান হ'ব 75 হ'ব 75 যাব তো 75ক 15 কেইবাৰ যাব 5 বাৰ আর 25 দি 75ক 4 বার সরি এটা 3 বার এটা কি উপৰত কি থাকব টোটাল কাম 75 তত কি ওলাব দিছে এইটো চোৱা সি এ অকলে কামটো কিমান দিনত কৰিব চোৱা এ বি সি এদিনত কিমান কাম কৰে 5টা কাম আৰু এ আৰু বি কিমানটা কৰে 3টা কাম তো সি অকলে কিমানটা কৰিব 5 - 3 টো বিয়োগ কৰি দিলে হ'ল তো থাকিব কিমান 2 তো 2ক 2 দি 75ক হৰণ কৰি দিলে হ'ল তো ৰাইট আনসাৰ কিমান হ'ব 37.5 দিন সো অপশন বি টু ইয়াৰ রাইট অ্যান্সার নিশ্চয় বুঝি পাইছা এটা নেক্সট কোয়েশ্চন করু কোয়েশ্চন নাম্বার 7 কি কৈছে এ বি আৰু চি এটা কাম 9 দিনত কৰে বি এ অকলে কামটো 24 দিনত কৰে তেন্তে সি আৰু সি এ অকলে কামটো 36 দিনত কৰে তেন্তে এ অকলে কামটো কিমান দিনত কৰিব চোৱা এ বি চি এ কৈছে প্ৰথমতে এ যোগ বি যোগ সি এ কিমান দিনত কৰে 9 দিনত কৈছে তাৰপিছত কি কৈছে বি এ অকলে কৈছে তো বি এ অকলে কিমান দিনত কৰে বুলি কৈছে 24 দিনত কৰে বুলি কৈছে তাৰপিছত আকৌ কি কৈছে সি এ অকলে কৰে বুলি কৈছে সি কিমান দিনত 36 দিনত করে বুলি কৈছে তো এই তিনটার কি আমি ওলাম আগতে এলসিএম লম তো এলসিএম কিমান হ'ব 36ৰ 2 গুণ কৰি দিয়া ডাঙৰটোৰ 2 গুণ কৰি দিলে কিমান হ'ব 72 হ'ব নিশ্চয় বুজি পাইছা তো ইয়াৰ এলসিএম কিমান হ'ব 72 এবার 9 দি 72 কেইবাৰ যাব 8 বাৰ আর 24 কেইবাৰ যাব 3 বার আর 36ক যাব 2 বার এতিয়া চোৱা টোটাল কাম কিমান 72 তত কিমান বহিব এইটো চোৱা কি ওলাব দিছে এ কামটো কিমান দিনত কৰিব চোৱা এ বি সি এ কিমান দিনত কৰিব এটা কাম এদিনত কিমান কাম কৰে 8টা কাম আৰু বি আৰু সি এ কিমানটা কাম কৰে 3 যোগ 2 5টা কাম তো এইটো বিয়োগ কৰি দিলে হ'ল তো 8ৰ পৰা 5 গেলে কিমান হ'ব 3 হ'ব তো 72ক কি কৰিবা 3 দি হৰণ কৰি দিবা কিমান বাৰ যাব 3 2 গুণ 6 আর এইফালে থাকিব কিমান 12 26 দিন সরি 4
24 দিন নিশ্চয় বুজি পাইছা ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ এই তলত 3 কেনেকৈ বহিল চোৱা আৰু একবাৰ বুজাই দি আছোঁ এ বি চি এ দিনত কিমান কাম কৰে 8টা কাম আৰু বি অকলে 3টা আৰু চি অকলে এদিনত কিমানটা কাম কৰে 2টা তো এই দুটাৰ আগতে যোগ কৰি দিবা যোগ কৰিলে কিমান পাম 5 পাম তো এ বি আৰু চি মিলাই কিমান হ'ল 8 হ'ল আৰু বি আৰু চি মিলাই কিমান হ'ল 5 হ'ল তো 8ৰ পৰা 5 যোগ কৰিলে কিমান হ'ব 3 হ'ব এই 3 দি ইয়াক হৰণ কৰি দিয়া হ'ল তাৰপিছত কি ওলাই যাব এৰ আমি কিমান কাম কৰে সেইটো ওলাই গ'ল নিশ্চয় বুজি পাইছা এতিয়া নেক্সট কুৱেশ্যন কৰোঁ এইখিনিতে তোমালোকক জনাই দিওঁ যে আমাৰ এই ইউটিউব চেনেলটিত আসাম পুলিচ এবি ইউবিৰ সিলেবাস ৱাইজ মেথছৰ চেপ্টাৰ কেইটা কৰি দিয়া হৈছে যদি তোমালোকে সেই চেপ্টাৰ কেইটা চোৱা নাই চাই ল'বা প্ৰথমতে মই বুজাইছোঁ নাম্বাৰ চিষ্টেম চাবা ধুনীয়াকৈ বুজাই দিয়া আছে তাৰপিছত বুজাইছোঁ LCM HCF লসাগু গসাগু চাই ল'বা তাৰপিছত ৰেচিঅ' এণ্ড প্ৰপৰ্চন বুজাইছোঁ অনুপাত সমানুপাত তাৰপিছত বুজাইছোঁ মই ফ্ৰেকশ্যন যিটো ভগ্নাংশ বুলি কয় সেইটো বুজাইছোঁ তাৰপিছত ডেচিমেল বুজাইছোঁ দশমিক তাৰপিছত পাৰ্চেণ্টেজ বুজাইছোঁ শতাংশ ইয়াৰ পৰা বহুত দুটা কুৱেশ্যন আহে তাৰপিছত কি বুজাইছোঁ প্ৰফিট এণ্ড লছ লাভ লোকচান এইটো চাবা ভালদৰে তাৰপিছত ডিছকাউণ্ট বুজাইছোঁ তাৰপিছত কি বুজাইছোঁ মই মেনচুৰেশ্যন কালি আৰু পৰিসীমা যিটো পৰিমিতি বুলি কয় এইটো 3টা কুৱেশ্যন আহে ইয়াৰ পৰা সেইখিনি তোমালোকে ভালদৰে চাই ল'বা যদি চোৱা নাই চেনেলটিত যাবা তাৰপিছত দেখা পাবা এতিয়া 8 নম্বৰ কুৱেশ্যনটো কৰোঁ 8 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে এ আৰু বি এটা কাম 10 দিনত সম্পূৰ্ণ কৰিব পাৰে বি আৰু চি কামটো 15 দিনত আৰু এ আৰু চি কামটো 12 দিনত কৰিব পাৰে তেন্তে এ বি আৰু চি কামটো কিমান দিনত কৰিব চোৱা এইটো একেবাৰে সহজ এটা কাম এ আৰু বি কিমান দিনত কৰে 10 দিনত তাৰপিছত কি কৈছে বি আৰু চি আৰু মানে প্লাছ দি গ'লে হ'ল বি আৰু চি কিমান দিনত কৰে বুলি কৈছে 15 দিন তাৰপিছত কি কৈছে এ আৰু চি কিমান দিন 12 দিন তো এইকেইটাৰ কি এলচিএম লৈ ল'বা এলচিএম কিমান হ'ব চোৱা ডাঙৰ সংখ্যা কি আছে 15 আগতে 2 গুণ কৰি দিয়া 30 হ'লে 12 দি হৰণ নাযায় তাৰ আগত 3 গুণ কৰিলে কিমান হ'ব 45 আকৌ নাযাব 12 দি তাৰপিছত আৰু 4 গুণ কৰিলে কিমান হ'ব 60 এলচিএমটো এইদৰে ওলাবা তোমালোকে এনেকৈ পাতি কিনি ওলালে বহুত দীঘল হ'ব তো 10 দি 60 কেইবাৰ যাব 6 বাৰ আৰু 15 দি 60 4 বাৰ আৰু 12 দি 60 5 বাৰ তাৰপিছত চোৱা ওপৰত কিমান বহিব 60 বহিব টোটেল কাম বা তলত কিমান বহিব সেইটো চোৱা তলত কিমান বহিব কি কৈছে তেন্তে এ বি আৰু চি কামটো কিমান দিনত কৰিব মানে তিনিওজনে কামটো কিমান দিনত কৰিব কৈছে মানে তিনিওজনে প্লাছ কৰি দিয়া এদিনত কিমান কাম কৰে 6 যোগ 4 যোগ 5 কিমান হ'ব 6 4 10 5 15 এইখিনি নব তাৰপিছত কি কৰিবা চোৱা এতিয়া এ কেইটা আছে দুটা আছে এইটো এ বি কেইটা আছে দুটা আছে চি কেইটা আছে দুটা আছে সেইকাৰণে ওপৰত কি কৰি দিম এই ইনটু 2 কৰি দিব লাগিব নিশ্চয় বুজি পাইছা এবাৰ 15 দি 60 কেইবাৰ যাব 4 বাৰ এবাৰ 4 পূৰণ 2 কৰিলে কিমান পাম 8 পাম সো 8 দিন ইয়াৰ কি ৰাইট এনসাৰ হ'ব এ বি আৰু চি কিমান দিনত কৰিব 8 দিনত কৰিব পাৰিব সো বি ইয়াৰ ৰাইট এনসাৰ হ'ব নিশ্চয় বুজি পাইছা এই ধৰণৰ কুৱেশ্যন আৰু এটা কৰি দিওঁ তেতিয়া একেবাৰে ক্লিয়াৰ হৈ যাব এইটো চোৱা কি কৈছে এ আৰু বি এটা কাম 12 দিনত এ আৰু বি 12 তাৰপিছত কি কৈছে চোৱা বি আৰু চি 15 দিন বি আৰু চি 15 দিন তাৰপিছত কি কৈছে এ আৰু চি 20 এ আৰু চি কিমান দিন 20 দিনত এতিয়া একেটাৰ এলচিএম ওলোৱা এলচিএম কিমান হ'ব ডাঙৰৰ 2 গুণ কৰি দিয়া 40 হ'ব 40 কৰিলে তো নাযাব তাৰপিছত আৰু 3 গুণ কৰিলে 60 হ'ব 60 আৰু এলচিএম হ'ব তো 12 দি 60 কেইবাৰ যাব 5 12 60 আর 15 দিয়ে 60 কেইবাৰ যাব 4 বাৰ আৰু 20 দিয়ে 60 কেইবাৰ যাব 3 বাৰ তো টোটাল কামটো ওপৰত থাকিব 60 তলত কিমান বহিব সেইটো চোৱা তলত কিমান বহিব 5 4 কিমান 9 আৰু 9 3 12 এইখিনি হ'ল তাৰপিছত কি কৰিবা এ দুটা আছে আগৰ নিচিনাকৈ আৰু বি দুটা আছে আৰু চি দুটা আছে সেইকাৰণে ইয়াক ইনটু 2 কৰি দিলে হ'ল 12 দি 60 কেইবাৰ যাব 5 বাৰ তো 5 2 গুণ কিমান 5 পূৰণ 2 কিমান হ'ব 10 দিন নিশ্চয় বুজি পাইছা সো ৰাইট এনসাৰ হ'ব ইয়াৰ অপশ্যন এ একেবাৰে সহজকৈ বুজাই দিছোঁ দেই তোমালোকক এতিয়া কুৱেশ্যন নম্বৰ
10 এ বি আৰু চি এটা কাম 15 দিনত কৰে, বি আৰু চি সেই কামটো 20 দিনত কৰে, তেন্তে এ অকলে কামটো কিমান দিনত কৰিব? এই ধৰণৰ কুৱেশ্যন মই অলপ আগতে কৰি দিয়া আছে, চাই ল'বা। এইটো তোমাৰ কাৰণে হোমৱৰ্ক থাকিল। ইয়াৰ ৰাইট এনচাৰটো তোমালোকে কি কৰিবা? কমেণ্ট বক্সত জনাই দিবা। চ' ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ। যদি এই ভিডিঅ'টিৰ জৰিয়তে কিবা শিকিবলৈ পাৰিছা তেন্তে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা। লগতে ইয়াৰ পিছত পাৰ্ট 2 আহিব, তাৰপিছত আমি কি বুজাম? টাইম এণ্ড ডিষ্টেঞ্চ বুজাম। চ' এইদৰে আমাৰ কি পৰীক্ষা আগলৈকে মই যিমান পাৰোঁ ৰেগুলাৰ ভিডিঅ' দি থাকিম। চ' ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ।